মৰমৰ শিক্ষাৰ্থীসকল, কবিৰাম সৰস্বতী বিৰচিত তোমালোকৰ পাঠ্যভুক্ত ভীম বকাসুৰৰ যুদ্ধ পাঠটি মই পাঠ কৰিবলৈ ওলাইছোঁ। প্ৰাচীন সাহিত্যৰ অন্তৰ্গত এই পাঠটি আধুনিক অসমীয়া যি ধৰণে আমি পঢ়োঁ ঠিক তেনেধৰণে পঢ়িব নোৱাৰি। তোমালোকৰ সুবিধাৰ কাৰণে মই প্ৰাচীন ৰূপটো পঢ়ি দিছোঁ, মনোযোগেৰে শুনিবাচোন। ভীম বকাসুৰৰ যুদ্ধ। পূজাৰ সকল যেবে মিলিল সম্ভাৰ, অসংখ্যাত লোক গৈলা ব্ৰাহ্মণৰ ঘৰ। দণ্ডে ছত্ৰ বিচিত্ৰ চামৰ যত যত, দেখি কুন্তি ভীমক যে দিলন্ত আগত। সুকুমল দেখিয়া চৌদুলে তুলি লৈলা, বস্ত্ৰ অলংকাৰ দিয়া ভীমক সজাইলা। পাছে প্ৰবে খাইলা নিয়া সেহি ঘৰ মাজ, দণ্ডে ছত্ৰে ভীমক পাতিলা যুৱৰাজ। সুবৰ্ণৰ খাতে পাছে থৈলন্ত বৈখাই, হাতে গলে বান্ধি থৈলা জিঞ্জিৰি লগাই। বকাসুৰ আহিবাৰ সময় মিলিলা, নিবৰ্তিয়া লোক হব ঘৰা ঘৰি গৈলা। বকাসুৰ আহি আছে লগাইলে কহাৰি, দুৰহন্তে অসুৰে মাৰিলা নাকজাৰি। বকাসুৰ আহিবাৰ ভীমে শাৰী পাইলা, লোহাৰ জিঞ্জিৰি মানে ছিঙিয়া পেলাইলা। হেন দেখি ভীম পাছে গুণয় মনত, ভাত খাই ইহাক কৰোঁ মই হত। এহি বুলি ভীমে ভাত খাইবাক লাগিলা, ঘন ক্ষীৰ সকলক থালি থালি পিলা। পিঠা পৰমান্ন খাইলা যত অন্ন পান, খাই এটাইলেক তাৰ সকল ব্যঞ্জন। ভাত খাই ভীমসেনে পাৰয়ত কালি, ঘনে ঘনে হাঁহি মাত্ৰ তোলে খলখলি। ভীমসেনে বোলে মোৰ মিলিল সন্তোষ, বকাসুৰ আহিতই কিছুমান খাস। হাত তিনি চাৰিটোৰ বাঢ়ি আছে দান্ত, ঘৰ সোমা অন্তে দান্ত লাগয় চালত। খুমুচি আকাৰ মুখ দেখিবাক ভাল, পথ চাঞ্চিবাক যেন হাড়িৰ কোডাল। জুতুলা জুতুলি চুলি উঠঙা কপাল, তুহুৰ গৰ্বক চুৰ কৰিব সকাল। হেন শুনি বকাসুৰে গুণে মনে মন, বলি গোট হুয়া মোক কৰে বিকৰ্থন। আনদিনা বলি দেখা গৰ্ভ যাই গলি, আজি দেখো বলি গোট হাসে খলখলি। বকাসুৰে বোলে তই কুঠেৰ দুৰ্জন, বলি হুয়া কি কাৰণে খালি মোৰ অন্ন। ভীমে বোলে শুন ওৰে বকাসুৰ ভাই, মই ভাত খাওঁ তই থাক বাট চাই। তই জান বকাসুৰ মুহুৰ সেৱক, গৃহস্থে নখাইলে কোনে দিয়ে কুকুৰক। হেন শুনি বকাসুৰে ক্ৰোধে খেদি গৈলা, ভীমৰ মাথাত এক কোবক বসাইলা। আৰু হাত গোটা কোব দিলেক মাথাত, কটাক্ষো নকৰে ভীমে খাই মাত্ৰ ভাত। ইভিতিৰ পৰা সিভিতি চলাই, ঘন ক্ষীৰ মধু পিয়ে পেটক ভৰাই। মহাপৰাক্ৰমী ঘোৰ ৰাক্ষস দুৰ্জয়, আজোৰ পিজোৰ ধৰি অনেক কৰয়। আগক লাগিয়া কতো হেমপুছয় ধৰি, ঠেলিব নাপাৰে যেন হেমৱন্তগিৰি। হেন দেখি বকাসুৰে মহাক্ৰোধ কৰি, ভীমৰ কুক্ষিত মুষ্টি দিলে টান কৰি। পাছে ভীমসেনে মুখ আচান্ত কৰিলা, অসুৰক মহাকোপে গৰ্জিবাক লৈলা। লঘু হাতে মাৰিলে কচৰ ধৰিয়া, 10 গোটা দান্ত তাৰ গৈল উফৰিয়া। এক হাতে দুয়ো হাত ধৰিয়া জপাই, গলে চেপা দিলে সিটো উশাস নপাই। ওপৰক তুলি পাকত দিলা টান কৰি, সিটো বকাসুৰ গৈল আকাশতে মৰি। মাটিত আচাৰে ভীমে মৰা কলে বৰ, লৰিলেক দহো দিশ শপত সাগৰ। বকাসুৰ বীৰ যেবে যমপুৰে গৈল, সপ্তদ্বীপ বসুমতী তলমল হৈল। পাতালত অনন্তৰ কৰ্ণও লৰিল, শুনিয়া লোকৰ হৃদি কম্প লাগি গৈল। মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকেও এনেদৰে
পঢ়িবলৈ চেষ্টা কৰিবাচোন।